Hello everyone, কি খবৰ সকলোৰে and welcome back to my another vlog. এয়া মই ওলাইছোঁ ৰাতিপুৱাই বঙাইগাঁৱত বিশেষ এটা কামৰ বাবে। পিছলৈ ব্লগটো চাই থাকিলে গম পাব কি কাম হয় বাৰু। তাৰপিছত আমি আহি পালোঁ বঙাইগাঁও ইকো পাৰ্কত। চ' এতিয়া মোৰ মেকআপ হৈ গ'ল আৰু মোৰ এটা ভিডিঅ' শ্বুট আছে জেফি বক্সিদাৰ লগত। এয়া দেখিছে সিও আহি পালে। তাৰপিছত আৰু মেকআপ চেকআপ লৈ আছে, বাৰ মেকআপ হৈ আছে ইয়াতে আৰু দাদাও মেকআপ কৰি আছে। তাৰপিছত ধূপ ধূনা জ্বলাই কিনে শুভ আৰম্ভণিখিনি কৰি ল'লে প্ৰথমতে বায়ে। আৰু মই আপোনালোকক জনাবলৈ বিচাৰিছোঁ যে অতি সোনকালে আপোনালোকৰ মাজলৈ আহি আছে তৰালি দাস বাইদেউৰ খুব ধুনীয়া এটি গীত চিনাকি উশা। আৰু নৱেম্বৰৰ লাষ্টলৈকে গীতটি বাৰু আপোনালোকে ইউটিউব চেনেলত দেখিবলৈ পাব। আমাৰ শ্বুট অলৰেডি কমপ্লিট হ'ল 6 আৰু 7 তাৰিখে, বাট মই ভিডিঅ'টোহে দিব পৰা নাছিলোঁ। বাৰু তাতে কৰি থোৱা দুটামান ভিডিঅ' ক্লিপছ লৈ লৈছোঁ আপোনালোকক দেখুৱাবৰ বাবে। অলপ ভিডিঅ' ক্লিপছ কিছুমান ৰাখি থৈ দিছোঁ। গোটেইখিনি ভিডিঅ' কৰাটো এনেও পচিবল নহয় আৰু এইখিনি কৰি থাকোঁতে আমাৰ বহুত টাইম ৱেষ্ট হৈ গ'ল। মোৰ মানে এইখিনি মিলাই নাছিলে আৰু ৰাতিপুৱাৰ ভাগতে ৰ'দটো ইমান চকা আছিল আৰু আমাৰ তাত গৈ পাওঁতেও পলমে হৈছিলে ভালেখিনি সময়, কাৰণ সেইখিনিতো বহুত টাইম লছ হৈছে আমাৰ। এয়া মোক দেখিছে আপোনালোকে, একেবাৰে ৰ'দত ঘামি জুমি অৱস্থা নাই, মেকআপ মেল্ট হৈ গৈছে মোৰ আৰু মোৰ অকণমান নাৰ্ভাছ ফিল হৈ আছিলে। গোটেই সৰু সুৰা শ্বুট কৰিছিলোঁ যদিও এনেকুৱা ইমান প্ৰ' আৰ্টিষ্টৰ লগত মই কৰা নাছিলোঁ কাম, এইটোৱে মোৰ ফাৰ্ষ্ট। আমাৰতো বাৰু ৰ'দত ঘামি জুমি অৱস্থা নাইকিয়া হৈছেই আৰু এই দাদাসকলেও বহুত কষ্ট কৰিছে, তেওঁলোককো ক'ব লাগিব। গানটোত জড়িত থকা গোটেইখিনি মানুহৰে বহুত কষ্ট হৈছে, সেইকাৰণে আপোনালোকে যাতে গানটো সকলোৱে আদৰি লয়। চলি আছে আৰু আমাৰ শ্বুট দেখিবলৈ পাব আপোনালোকে অতি সোনকালে ইউটিউবত। ভইচ অভাৰ দি নাথাকোঁ, আপোনালোকে ভিডিঅ'টো এনজয় কৰক। অকণমান মই কিছুমান ক্লিপ ৰাখি থৈ দিছোঁ যিহেতু চবখিনি কৰাই সম্ভৱো নহয়, সেয়াই আৰু। মানে ভিডিঅ'ৰ এইখিনি ক্লিপৰ কথা আপোনালোকক ক'বলৈ ওলাইছোঁ। এইখিনি মানে হৈছে কি, মই বয়ফ্ৰেণ্ডৰ লগত পাৰ্কত ঘূৰি থাকোঁ, তাৰপিছত দাদাই আহি মোক দেখা পায়, সেয়াই আৰু। এয়া দাদা মোক নিবলৈ আহিছে। এয়া তাৰপিছত অকণমান ইনডৰত শ্বুট আছিল ৰুমত, মানে অকণমান আৰু। গানটো চাব আপোনালোকে, নিশ্চয় ভাল পাব। অকণমান ৰোমেণ্টিক শ্বুট আছে ইয়াতে আৰু ধুনীয়া শ্বৰ্ট ফিল্মৰ নিচিনাকৈ অকণমান কৰিঅ'গ্ৰাফি কৰিবলৈ ট্ৰাই কৰিছে আৰু খুব ধুনীয়া, গানটোও ধুনীয়া। আপোনালোকে চাব আৰু মৰম দিব। ধন্যবাদ। ব্লগটো এইখিনিতে সমাপ্ত কৰিছোঁ আৰু আগলৈ যদি এনেকুৱা ব্লগ বিচাৰিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কিপ ৱাটছিং, লাভ ইউ অল, বাই।